হৈছে বিহুৰ 4 নম্বৰটো দিন তো আমিও অলপ বিহু নাচিম বুলি লাহেকৈ ডিচিশ্যন এটা লৈছোঁ তো সেয়ে ৰেডি হ'বলৈ যাই আছোঁ এতিয়ালৈকে যাম ৰাতি কেইটা বাজে নাজানো আজিয়ে মাৰিম আৰু বেলেগ দিনা নামাৰো বুলিয়ে ডিচিশ্যনটো কৰা গৈছে কাৰণ সময় নাপায় মানুহবিলাক ইমান বিজি মানে তো মাও চাকি বন্তি দিয়ে আহিল আজি অলপ সোনকালে দি আহিল সেইকাৰণে তো মই পুৰা ৰেডি আমি একদম এটা আমি ফাৰ্ষ্ট বিহু মাৰিম আৰু ৰেডি কেনে দেখাইছে মই কবাৰ পৰা আহিছ নাকি কিয় কবাৰ পৰা আহা হেন পাই বিহু মাৰি মাৰি একদম ভাগৰ হৈ গৈছে ৰাইজ কি কম এতিয়ালৈকে আমাৰ গাইজ 2500 মান টকা হৈছে আৰু কিমান হৈ পইচা আপোনালোকক জনাই আছে গাইজ আজি ঘৰৰ পৰা চবলৈ আহিবা পাৰছি না একদম গিৰাকৰ পৰা বান্ধনৰ পৰা মুখা হৈছে সেই গতিকে আজি আৰু পুৰা যিমান এনাৰ্জি আছে কি যি নকৰো ভগৱান হে ৰাম কি ফুল মাছি বঢ়িয়া করে যাক নাচনি গিরিব গারাব নাচে শুনয় করে যাক নাচনি বড় দইছিলা হই উড়ে শুনয় করে যাক নাচনি বাকুড়ি ঘুরা দি পখিলা উড়া দি ককাল ভাঙি নাচ কি ভিতৰত ধোৱানি গাইস